30 তাৰিখ নৱেম্বৰত যিটো ঘটনা ঘটিছিল BTC ছেক্ৰেটাৰিয়েটত তাক লৈ পেলাই বহুতখিনি এটা বিবাদ হৈছে কিন্তু মই বিচাৰিছো এতিয়া যিটো ইনকুৱাৰী কমিশ্যন বহোৱা হ'ল কমিশ্যনত সকলোবোৰ তথ্য আহক আৰু দোষী ব্যক্তিয়ে শাস্তি পাওক সেইটোৱে মই বিচাৰো আৰু ইয়াত আমাৰ সকলোৱে সহযোগিতা কৰক কিবা এটা ছাত্ৰ আন্দোলন হৈছিল আৰু মই জনাত এই ছাত্ৰ আন্দোলনত এটা জনগোষ্ঠীৰে নাছিল প্ৰায় ট্ৰাইবেল জনগোষ্ঠীৰ ছাত্ৰসকলে স্পন্টেনিয়াছলি নিজৰ পকেটৰ পৰাই পইচা খৰচ কৰি কিবা প্ৰতিবাদ কৰিবলৈ আহিছিল কিন্তু তাত মানে আমি নিবিচাৰাকৈ এইটো হ'ব নালাগিছিল যে এইটো ছেক্ৰেটাৰিয়েটত ভাঙি ছেক্ৰেটাৰিয়েটত গৈ পেলাই অলপমান ভাইলেন্স কৰা হ'ল তাৰ কাৰণে তদন্ত দিছে মই ওয়েলকাম কৰিছো হাতকীয়ে শাস্তি পাও আৰু ইয়াত এটা ল এণ্ড অৰ্ডাৰ বা সিকিউৰিটি ব্যৱস্থা কাউন্সিলৰ ছেক্ৰেটাৰিয়েটক যেটো এটা দ্বিতীয় গেটটো ভাঙি পেলাই ভিতৰত সোমোৱা হ'ল তাত নিৰাপত্তা যেটো ব্যৱস্থা তাৰো এটা প্ৰশ্ন আহি যায় কেনেকৈ ফাৰ্ষ্ট গেটটো ভাঙি গ'ল যেনিবা সেকেন্ড গেটলৈকে ভাঙি ছেক্ৰেটাৰিয়েটৰ ভিতৰত সোমাবলৈ কেনেকৈ পালে ইয়াত ইও এটা চাব লগা কথা দ্বিতীয়তে কি হয় যে এতিয়া যেহেতু কমিশ্যন বহোৱা হ'ল যে কমিশ্যনে ৰিপৰ্ট নিদিয়া পৰ্যন্ত কোনো একশ্যনে মানে একচেপ্টেবল নহয় একৰ্ডিং টু দি ল যেটো সাবজুডিস হৈ গ'ল কমিশ্যনৰ কমিশ্যনে ৰিপৰ্টহে দিব এতিয়া যে আমাৰ ৰেজিষ্টাৰ দুজনৰ ওপৰত এটা অভিযোগ উঠিছে তেওঁলোকে স্পন্সৰ কৰিছে বুলি সেইটো মই সত্যৰ ভিত্তিত মানে আধাৰিত বুলি মই নাভাবো কাৰণ ছাত্ৰবিলাকে কম্পাউণ্ডৰ বাহিৰত গৈ আন্দোলন কৰা পৃথিৱীত অকল বড়োলেণ্ড ইউনিভাৰ্চিটি বা কোকৰাঝাৰ কলেজতে হোৱা নাই পৃথিৱীত এইবিলাক আন্দোলনটো দেখি আছে তাৰ কাৰণে কোনোবা ৰেজিষ্টাৰ প্ৰিন্সিপাল বা ভাইচ চেঞ্চেলৰ দোষী হ'বই নোৱাৰে কাৰণ তেওঁলোকৰ ৰেছপন্সিবিলিটিটো কম্পাউণ্ডৰ ভিতৰত এতিয়া যদি সঁচাকৈ ৰেজিষ্টাৰসকলে তাৰ কাৰণে দোষী হয় তে বিচিয়ে কিয় নহয় কাৰণ ৰেজিষ্টাৰৰ ওপৰত বিচি আৰু ইউনিভাৰ্চিটি কম্পাউণ্ডৰ ভিতৰত যদি আন্দোলন কৰিব দিছিলে বিচিয়ে পাৰমিশ্যন দিব লাগিব ৰেজিষ্টাৰে পাৰমিশ্যন দিব লাগিব আৰু ভাইলেন্সটো যেটো কম্পাউণ্ডৰ ভিতৰত হোৱাই নাই আজি এই দুজন মানে ৰেজিষ্টাৰক যে অব্যাহতি দিয়া হ'ল এইটো বিচিয়ে দুটা ইউনিভাৰ্চিটি বিচিয়ে দিছে তো কিহৰ আধাৰত দিছে মই ক'ব পৰা নাই কাৰণ প্ৰাথমিক দায়িত্ব হিচাপে ভিচিবিলাকে উইদিন ইউনিভাৰ্চিটি তদন্ত বহাব পাৰিলেহেঁতেন তেওঁলোকৰ নিজাববীয়া যদি এনেকৈ হৈছে নেকি কিন্তু এইটো নবহালে আৰু তেওঁলোকে এতিয়ালৈকে দোষী হোৱা নাই কোন ভিত্তিত কি ৰিজনত তেওঁলোকক অব্যাহতি দিয়া হ'ল একশ্যন লোৱা হ'ল কাৰণ এই কমপ্লেইনৰ পিছতে একশ্যন লোৱা হ'ল সেইটো প্ৰমাণে হোৱা নাই সেইটো মই আইনগতভাৱে হৈছে বুলি নাভাবোঁ তেওঁলোকে তদন্ত এটা কমিটি কৰি পেলাই তদন্ত কৰিব পাৰিলেহেঁতেন আৰু এইটো কৰা নাই আৰু তেওঁলোকেতো ৰেজিষ্টাৰ হোৱা ব্যক্তি হয় তেওঁলোকে ইয়াৰ পৰা গৈ পেলাই প্ৰিন্সিপাল পষ্টত বহি পেলাই আৰামত থাকিব পাৰে তেওঁলোকৰ কাৰণে কোনো ক্ষতি নাই কিন্তু ইছ্যুটো যিহেতু এটা আন্দোলনৰ লগত জড়িত হৈ গ'ল তাৰ ওপৰত আজি কমিশ্যনো বহোৱা হ'ল কমিশ্যন অহাৰ লগে লগে নটিফাই হোৱাৰ লগে লগে সাবজুডিস হৈ যায় কমিশ্যনৰ আণ্ডাৰত কোৰ্টৰ আণ্ডাৰত নহয় কমিশ্যনৰ আণ্ডাৰত এতিয়া অন্ততঃ কমিশ্যনৰ হিয়াৰিং প্ৰচেছটো সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে অফিচত আহিব নোৱাৰে সেইটো অৰ্ডাৰটো বেলেগ আছিলে কিন্তু কমিশ্যনৰ পৰা আহিব লাগে যিকোনো অৰ্ডাৰ যিহেতু তেওঁলোকে এতিয়া কমিশ্যনৰ আণ্ডাৰৰ এটা ছাবজেক্ট হৈ আছে তেওঁলোকে কিন্তু কমিশ্যনৰ পৰা কোনো অৰ্ডাৰ অহা নাই এইটো মই খুব মানে আইনগতভাৱে হৈছে বুলি মই নাভাবোঁ আৰু মই ভাবোঁ যে যিয়ে নহওক দোষী ব্যক্তিয়ে শাস্তিটো পাওক আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ইচিও আছে আৰু ইচি মিটিং বহা নাই ইচি এপ্ৰুভেলৰ প্ৰয়োজন আছিলে এইবিলাক ডিচিশ্যন ভিচি এজনে এইটো অকলে ডিচিশ্যন ল'ব নোৱাৰে আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিত ইচিয়ে নাই ইচি গঠনো হোৱা নাই যিয়ে নহওক মোৰ ব্যক্তিগত দিশৰ পৰা মই জাষ্ট যেটো দেখিছোঁ এইটো কৈছোঁ মানে একশ্যনটো গ'ল তাৰ মানে এই ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কি কৰে মই কিন্তু ইউনিভাৰ্চিটিবিলাকত ৰাজনৈতিক হস্তক্ষেপটো নিবিচাৰোঁ
আৰু আমি 5টা বছৰত কোনোদিন হস্তক্ষেপ কৰা নাছিল ইউনিভাৰ্চিটি হিচাপে চলিব লাগে আৰু তেওঁলোকে যদি দোষী কমিশনে যদি তেওঁলোকক দোষী সাব্যস্ত কৰে কি ব্যৱস্থা বা কি শাস্তি দিব লাগে তাত ক'ব লগা একো নাই কিন্তু এটা ৰং ডিসিশন যদি হৈ যায় ৰং জাজমেন্ট যদি হৈ যায় সেইটো এটা প্ৰেসিডেন্স হৈ থাকে মই ক'ব লগা নাই মই এপিল কৰিবও যোৱা নাই কিন্তু গোটেই দিকটো যেটো দেখিছো এইটোৱে কৈছো এই ইউনিভাৰ্চিটি দুটাটো আমাৰ প্ৰিমিয়াৰ ইনষ্টিটিউচন হয় আজি মানে ইয়াত বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ ব্যক্তি আহিব পাৰে বা কোনবা নন পলিটিক্যাল টোটালি নিউট্ৰেল মানুহ আহিব পাৰে কিন্তু ইউনিভাৰ্চিটিটো আমি যেনেকৈ বিচাৰো পলিটিচিয়ান বিলাকে যেনেকৈ বিচাৰো এনেকৈ যদি চলাব বিচাৰে তেতিয়া এইটো ইউনিভাৰ্চিটি হৈ নাথাকে শিক্ষা অনুষ্ঠান হৈ নাথাকে এই শিক্ষা অনুষ্ঠানটো শিক্ষা অনুষ্ঠান হিচাপে চলিবলৈ দিয়ক সেইটোৱে মই আহ্বান জনাইছো